কি কওঁ তাকে ভাবি আছোঁ, কেনেকৈ আৰম্ভণি কৰোঁ সেয়াও ভাবি আছোঁ। কথাটো এইটো যে তুমি মোক চিনি পাইছা কি নাই মই নাজানো, কিন্তু তোমাৰ ইনষ্টাগ্ৰামৰ মই এজন ফলোৱাৰ, আৰু তোমাৰ প্ৰতিটো ইনষ্টাগ্ৰামৰ ষ্টৰিত মই কমেণ্টছ কৰোঁ, তুমি ৰেছপন্স কৰা কিন্তু দেই। কিন্তু থেংক ইউ, ৱেলকাম এণ্ড চেম টু ইউতকৈ আমাৰ তাতকৈ বেছি বিশেষ কথা হোৱা নাই, আৰু কথা আগবঢ়াও নাই, আৰু মই একচুৱেলি তোমাক কথা সুধিবও পৰা নাই। কিয় বা তোমাক তাতকৈ বেছি মানে একো কথা মই ক'বলৈ বা সুধিবলৈ সাহস কৰিব পৰা নাই, নাজানো কেলৈ সাহস কৰিব পৰা নাই। আই থিংক নিজক এনেকুৱা অনুভৱ হয় যেন তুমি বহুত মোতকৈ ওপৰত যেন, মানে ফাইনেন্সিয়েলি মই যেন তোমাৰ লগত কম্পেয়াৰেবল নহ'ব নেকি, এনেকুৱা মোৰ অনুভৱ হয়। সেইকাৰণে একচুৱেলি মই মে বি সাহস কৰিব পৰা নাই। চ' আজি ক'ব বিচাৰোঁ অলপ কথা মনৰ তোমাক, যে য়েছ মোৰ ভাল লাগে কিবা তোমাৰ কথা বতৰা ভাল লাগে, বচপনা এটা আছে তোমাৰ, কিবা ভাল লাগে তোমাৰ ড্ৰেছিং ষ্টাইলো ভাল লাগে, তুমি যেনেকৈ মডাৰ্ণিটি মেইনটেইন কৰা ঠিক সেইদৰে কালচাৰলো মানে মেইনটেইন কৰিব পাৰা, ভাল লাগে তোমাৰ সকলো, যিমান ফ্ৰেণ্ডলি কিমান যেন ছ'চিয়েলো তুমি। অভিয়াছলি মই তোমাৰ কথা বিশেষ একো নাজানো, কিন্তু তোমাৰ প্ৰতিখন ফটোজ দেখি মানে মই ইমাজিন কৰিছোঁ তোমাৰ কেৰেক্টাৰটো এনেকুৱা, নাজানো কেনেকুৱা হয়, বাট মই ভাবাটোৱে হয় নিচিনা মোৰ লাগিছে। তোমাৰ ফলোৱাৰ্ছো বহুত আছে, চ' নাজানো মোক তুমি গম পোৱা নোপোৱা বা মোক চিনি পোৱা নোপোৱা, তোমাৰ এজন ফলোৱাৰ হিচাপেহে গম পোৱা হ'বলা, তথাপিও ৰেছপন্স কৰা সেইকাৰণে ভাল লাগে, সেয়াই আৰু কি ক'ম। বাট চিৰিয়াছলি মোৰ ভাল লাগে কিবা এটা ভাল লাগে। ইউ হেভ চামথিং, ইউ আৰ ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ, ভাল লাগে কিবা এটা চিৰিয়াছলি। কলিজাৰে কোণত বৈ আছা তুমি এখনি নৈ হৈ, কুঁৱলীৰ ফাকেৰে তুমি আহি চোৱা আজি মোক গোপনে